never saw it coming. I couldn't read the signs. I don't know why I let you in this time. I must be blind. I guess I couldn't trust you, 'cause all you did was lie. Hello everyone, SS Creationer Anta vlogলে আপোনালোক সকলোকে আকবাৰ স্বাগতম জনাইছো। আমি এতিয়া যাব ওলাইছো খুৰাৰ ঘৰত। আমিকো টকায়কৰ পেন পিন্ধি আছে। কৈ দিয়া হাই কৈ দিয়া। এতিয়া আমি যাব ওলাইছো, তাত অন্নপ্ৰাশন আছে আৰু এতিয়া মিকু মই ৰেডি হৈ লওঁ। ককাই স্কুল গৈছে, তাৰ মিউজিক স্কুল আছে। তো এতিয়া আমি ৰেডি হৈ যাওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, কেনেকুৱা লাগিছে বাৰু? মই এতিয়া ওলাই ৰেডি হ'লোঁ আৰু আমি এতিয়া যাম খুৰাৰ ঘৰলৈ। আচলতে মোৰ দেওৰটোৰ ল'ৰাৰ অন্নপ্ৰাশন আৰু এতিয়া বাজিছে 12টা। তেন্তে ব'লক আজিৰ ব্লগটো আমি ইমানৰ পৰাই আৰম্ভ কৰোঁ। কেনেকুৱা লাগিছে বাৰু মোক কমেণ্টত জনাবলৈ। ব'লক যাওঁ এতিয়া। ওলাই ৰেডি হৈছোঁ আৰু ল'ৰা আহি পোৱাহি নাই। ল'ৰা স্কুলৰ পৰা আহিলে আমি যাম আৰু আহি পালেহি জাষ্ট আহি পাই এতিয়া যাই পেলাই খালাগে খালে বাহিৰ নিদিবা। বাহিৰত বেলেগ মানুহ আছে। কি কৰিছা নিকু? হা চিচি নুচুৱে, মাটি নুচুৱে নহয়। হা কি বনাইছে চাওঁ। এইটো হৈছে আমাৰ আজিৰ দৰা। দৰা কি কৰিছে? দৰা চাই আছে। দৰা কি কৰিছে? আজি মামাম খাব ন? দৰা আজি মামাম খাব। আমাৰ দৰাই আজি মামাম খাব দেই। এয়া আমাৰ কণমানিটোৰ দেউতাক হোমৰ ওচৰত। You're the light, you're the night, you're the color of my blood, you're the cure, কি কৰিছা? you're the only thing I wanna touch. গিটাৰ বজাই আছা? You that it can mean so much, ঘৰটা বনাই আছা? so much. You're the fear, I don't care, 'cause I've never been so high. Follow me to the dark, let me take you past the satellites. You can see the world you brought to life. মজানে এভৰিৱান। এতিয়া আহি ঘৰ পালোহি। অন্নপ্ৰাশনৰ পৰা ঘৰলৈ আহিলোঁ। আজি হৈছে ভেলেণ্টাইন ডে। মোৰ ফালৰ পৰা আপোনাক সকলোলৈকে ভেলেণ্টাইন ডে শুভেচ্ছা জনালোঁ। তেন্তে মই এতিয়া আপোনাৰ ৰেষ্ট লৈ লওঁ, তাৰপিছত আপোনালোক আকৌ লগ পাই আছোঁ। চাই থাকিব সম্পূৰ্ণ ব্লগটো। ভাত পানী খাই এতিয়া আজৰি হ'লোঁ।
আজি চবৰে ভাগৰ লগাৰ কাৰণে ৰাতি খিচিৰি বনোৱা হ'ল আৰু খিচিৰি বনাই খাই এতিয়া আহি মই শুব লৈছোঁ তাৰ আগতে আপোনাক বস্তু এটা দেখাওঁ বস্তুটো হৈছে এইটো গোলক হয় বাস্তুশাস্ত্ৰৰ মতে এই বস্তুটো বোলে পঢ়া টেবুলত থাকিলে ল'ৰা ছোৱালীৰ মনোযোগ আকৰ্ষিত হয় পঢ়াৰ প্ৰতি ধাউতি বাঢ়ে সেইকাৰণে ল'ৰাৰ পঢ়া টেবুলত ৰাখিবৰ কাৰণে মই কিনি আনিলোঁ কেনেকুৱা লাগিছে বাৰু আপোনালোকেও কিনিব পাৰে ল'ৰা ছোৱালীৰ পঢ়া টেবুলত ৰাখিলে ল'ৰা ছোৱালীৰ কাৰণে ভাল তেওঁলোকৰ যিটো এটা মানসিকতা হৈ থাকে মনটো উগুল লাগি থাকে মন স্থিৰ কৰিবৰ কাৰণে এই বস্তুটোৱে বহুত কামতো দিয়ে ফেঞ্চি বস্তু যিটো আমি বহুতে বিশ্বাসো কৰোঁ প্লাষ্টিক মই কিনিছিলোঁ 4-5 দিন হৈছে কিনা খুব বেছি দামো নহয় 400 লৈছিলে 450 এনেকুৱা কিবা যদি আপোনালোকে কিনিব বিচাৰে ল'ৰা ছোৱালীৰ পঢ়া টেবুলত ৰাখিব বিচাৰে তেতিয়াহ'লে কিনিব পাৰে কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব আৰু এতিয়া ৰাতি 11টা বাজি গ'ল আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ ব্লগটো চাই কেনেকুৱা পালে সকলোৱে জনাব আৰু যদি ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ